Good morning. Sunung স্কুলে আনিছো। ইয়াতে অলপমান ভাল পাইছে। স্কুলে বুলি থকা ৰখি আছো গাড়ী আহিব এতিয়া। ঠাণ্ডা পৰি আছে কি জাকেট পিন্ধি ঠাণ্ডা পৰিছে। এফালে চামকা। কি আছিলে ভুলকি আছিলে ইয়াৰ লগত। কিবা কিবি দেওবাৰটো কেতিয়া আহে কৈ আছে মা দেওবাৰটো কেতিয়া আহে মানে দেওবাৰ ছুটি স্কুল থাকে ন টিউশ্যন ছুটি আৰু কিছুমানে কৈ আছে শুনো দীঘল পেণ্ট নিদিয়ে নেকি স্কুলত এই এনেকৈ সিহঁতৰ ইয়াত এইটোৱে ড্ৰেছ এনেকুৱা ছুটি পেণ্ট যেতিয়া 5 মানলৈকে পাবগৈ 5 নে 4 পৰা দীঘল পেণ্ট নে 5 পৰা দীঘল পেণ্ট দিব এতিয়া সি ঠিক পঢ়ি আছে 4লৈ যেতিয়া 4 আৰু এবছৰ এনেকৈ ছুটি পেণ্টেই পিন্ধি যাব লাগিব তাৰপৰা দীঘল পেণ্ট দিব আৰু পিডি ড্ৰেছ আছে পিডি ড্ৰেছ কিন্তু বৃহস্পতি বুধবাৰ আৰু শুকুৰবাৰে পিন্ধি যাব লাগে বাকীকেইটা দিনত ৰেগুলাৰ ইউনিফৰ্মযোৰ পিন্ধি যাব লাগে সেইটো কাৰণে সি এনেকৈ কৈছে আৰু সিহঁতৰ ইউনিফৰ্মটো এনেকুৱাই এইটো আৰু কিবা ক'ব মানে যি টি পিন্ধি যাব নিদিয়ে আমি যদি জেকেট আনি দিওঁ সেইখিনি পিন্ধি যাব নিদিয়ে স্কুলৰ পৰা দিয়ে সেইখিনিহে পিন্ধি যাব লাগে এতিয়া বহুত বেলেগ ইয়াত এতিয়া ৰখি আছোঁ গাড়ী আহিব বুলি কৈ মানে ইয়াত এটা চিষ্টেম মানে কি যেতিয়ালৈকে গাড়ী আহি নাপায় তেতিয়ালৈকে মই এটা ৰখি থাকিব লাগিব আৰু গাড়ীত নুঠালৈকে গাড়ীখন যেতিয়া মোৰ মুখৰ আগত পাৰ হৈ নাযায় তেতিয়ালৈকে মই ৰখি আছোঁ ৰখি থাকিবই লাগিব মানে সদায় ৰখি থাকিম কেতিয়া আহিব নাজানো চুনুক পঠিয়াই মেলি এতিয়া মই আহিলোঁ ফোন এটা আহিলে ওলাই আহিলোঁ পাৰ্চেল এটা এই বস্তুটো মই অৰ্ডাৰ দিয়া আজি কমচে কম 15 দিন মানে হ'ল কেলৈ জানো আজি এইবাৰ ইমান লেট হ'ল মিছ'ত অৰ্ডাৰ দিছিলোঁ সেইটো তাত হাইনেক এটা অৰ্ডাৰ দিছিলোঁ কিন্তু হাইনেক কেনেকুৱা আহিলে নাজানো চাম এতিয়া মই খুলি মেলি মানে আচলতে আজিকালি চবেই মেখেলা চাদৰ লগত হাইনেক পিন্ধে যে হাইনেকৰ নিচিনা ভাল লাগে মই ভাবিলোঁ এটা লৈ থওঁ যিহেতু মই অসম গ'লে লাগিব আৰু মই যেতিয়া অসম যাম তেতিয়া চাগে গৰমেই হ'ব এইটো কামেই নহ'ব এনেই লৈ চাওঁ ভাল লাগিলে মানে যেতিয়া অৰ্ডাৰ দিছিলোঁ তেতিয়া ঠাণ্ডা পৰিছিলে আৰু এতিয়াতো সাংঘাতিক ৰ'দেই দিয়া নাই খুলি চাওঁগৈ মই কেনেকুৱানো আহিলে বস্তুটো দিছিলোঁ চফেদ কিন্তু কেনেকুৱা আহিলে নাজানো খুলি মেলি চাওঁগৈ बहुत बड़ा आया এইফালে ৰেডি হৈ গ'ল মোৰ মালপোৱা ৰেডি হৈ গ'ল মালপোৱা গুড় দিলোঁ কাৰণে অকণমান ক'লা নিচিনা আহিছে এইফালে অকণমান পিছত দেৰি কৰিলোঁ মানে কেৰাহীখনত এইখন কেৰাহী বহুত বেয়া দেৰি যায় চব হৈছে বেকিং চব গৰম চাহকাপৰ লগত খাবলৈ ভাল হৈছে অলপ টাইম খালি ৰ'ব লাগিব চুনু আহিব কাৰণে আজি বতৰটো বহুত ভাল ঠাণ্ডা কৰিছে গৰম চাহকাপৰ লগত খোৱাহে ভাল আৰু বনাই থাকিব পাত পেপাৰ ছিঙি আছে বহিব সেইখন ফালি দিছে এইফালে চাওঁ ঘূৰি এইফালে চাওঁ গোটেইটো ৰজা আগতে বহি আছে আৰু গান গাই কি গান গাইছে আৰু টিভি কাম কৰি আছে এই পোৱালি এফালে চাওঁ
মধুৰিআম এনেকৈ লগাইছোঁ। হাই কৰি পেলাই চা। এতিয়া মই বনাব লৈছোঁ ফিছ কাৰী। আজি বনাম কাঠ হালধি বনাম বুলি ভাবিছোঁ। সেইখিনি মাছখিনি মই হালধি নিমখ সানি লৈছোঁ, লগতে অলপমান নেমু চেপি দিছোঁ। যিটো মাছখিনি বহুত ফুটে ইয়াৰ মাছবোৰে, সেইকাৰণে মই নেমু চেপি থৈ দিছোঁ এনেকৈ। এতিয়া মই বনাম কাঠ আলুখিনি আগতীয়াকৈ বইল কৰি ল'ম, কাটি পিনি কুকাৰ দি ল'ম, এটামান চিটি মাৰি ল'ম। কেনেকৈ বনাই আছোঁ দেখাই আছোঁ মই। এইফালে মই কেৰাহীখন পাতি ল'লোঁ, কাঠ আলুখিনি বইল কৰি লৈ জলকীয়া দিছোঁ, জলকীয়া এটা, বিলাহী, পিঁয়াজ, আদা ৰচুন দি লৈছোঁ। এয়া মাছখিনি ফ্ৰাই কৰি থোৱা আছিলে, বেছি মছলা নিদিওঁ, অলপমান তেল দি পাঁচফোৰণ আৰু জিৰা। কেঁচা গোন্ধটো নোযোৱালৈকে ভাজি থাকিম মই। তাৰপিছত অকণমান ৰঙচুৱা অলপ পিঁয়াজ বিলাহীখিনি দি দিম। এনেই চিম্পুল এটা ৰেচিপি। কাঠ আলুধি ফাৰ্ষ্ট টাইম ট্ৰাই কৰি চাম কেনেকুৱা হয়। এতিয়া দিছোঁ বিলাহীখিনি, তিনডাল অকণমান ইফালে দি দিছোঁ। বিলাহীখিনি অলপমান কলি নোযোৱালৈকে ভাজি থাকিম। নৰসিংহ দি দিছোঁ। গলি নোযোৱালৈকে ঢাকোন এটা মাৰি দিওঁ। বিলাহীখিনি গলি গ'লে ভাল লাগিব। এতিয়া সিজাই লোৱা আলুখিনি ইয়াতে গৰম পানী ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু ঠাণ্ডা পানীয়ে দিওঁ। গৰম পানী মই হাতত ঠাণ্ডা পানী দিওঁ, কম দিওঁ মানে গৰম পানী। আমাৰ ইয়াতে পানী অলপমান দি দিম। সেয়া মই মাছখিনি মাছটো মানে দিব নোৱাৰিছোঁ, শাকত দিয়া মাছ নাখায়। ৰেডি হৈ গ'ল মোৰ ফিছ কাৰী। এইফালে অলপমান জোলকৈ বনাইছোঁ। এনেকৈ জোলকৈ বনাই ভাল লাগে। কেনেকুৱা হ'ব? হা মাতে নেমাতে? থিয় লাগি চাই আছে এটাই।